লকডাউনৰ মাজতে ভাড়াঘৰৰ বুঢ়া চাইকেলখন লৈ খুব চলালোঁ। বজাৰ গ'লোঁ, ফ্ৰেণ্ডৰ তাত গ'লোঁ। চাইকেল চলোৱা বহুত বেনিফিট আছে। মোৰ নিচিনা দুদিন চলাই লাভ নাই। আপুনি যদি ডেইলি মানে সপ্তাহত 5 দিন যদি আধা ঘণ্টামানতেও যদি ৰাতিপুৱা চাইকেল চলাব পাৰে তেনেহ'লে বহুত বেনিফিট আছে। মই ইয়াৰ ওপৰত ষ্টাডি কৰিছোঁ। তাৰে কেইটামান বেনিফিট মই কওঁ। স্কিন ভালে থাকে, বহুত বছৰলৈ আপোনাৰ স্কিন ভালে থাকিব। সদায় ৰাতিপুৱা যদি আপুনি আধা ঘণ্টাকৈও ভালকৈ চাইক্লিং কৰিব পাৰে তেন্তে ৰাতি খুব ভাল টোপনি হয়। ইমিউনিটি খুব ষ্ট্ৰং হয়, ব্ৰেইন পাৱাৰ ষ্ট্ৰং হয় আৰু কেলৰি বাৰ্ণ হয়, বডি ফিটনেছটো খুব ভাল হয়। যিহেতু হোল বডি এক্সাৰচাইজ হয় এনে বডি ফিটনেছটো খুব ভাল হয়। ব্লাড চাৰ্কুলেশ্যন খুব ভাল হয়, সেইকাৰণে হাৰ্ট ষ্ট্ৰং হয়। ডিপ্ৰেশ্যনৰ পৰা কিছু কম পৰিমাণে হ'লেও কিছু আঁতৰি থাকিব পাৰি। আৰু ডেইলি যদি আপুনি চাইক্লিং কৰিব পাৰে ডায়েবেটিছ বেমাৰৰ পৰাও আঁতৰি থাকিব পাৰে বুলি মানে ষ্টাডি কৰি পাইছোঁ আৰু গ্লুক'জ জমা হ'বলৈ নিদিয়ে, সেইকাৰণে ডায়েবেটিছৰ পৰা আঁতৰি থাকিব পাৰি। মুঠতে চাইকেলৰ বহুত গুণাগুণ আছে। আপুনি মুঠতে কালিৰ পৰা চাইকেল চলোৱা ষ্টাৰ্ট কৰক আৰু বুঢ়া চেঙেৰা চাইকেল বুলি কোনো কথা নাই, চাইকেল চলাওক আৰু সেই চাইকেল চলাই ৰাতি অকণমান ঘূৰি ফুৰিছোঁ। খুব চুনচান, গুৱাহাটী ইমান চুনচান হোৱা মই প্ৰথম দেখা পাইছোঁ। ইয়াৰ পৰা লাহে লাহে গৈ গণেশগুৰি পালোঁ, চুনচান আবেলি টাইমত।